হাই গাইজ, আজি বনাম মই স্পেগেটি নুডলছৰ নিচিনাই আৰু অলপমান বেলেগ আৰু আজি চিকেন লগত বনাম। চিকেনখিনি সৰু সৰুকৈ কাটি ল'লোঁ, তাৰপিছত পানী উতলাই ল'লোঁ স্পেগেটিখিনি বইল কৰিবৰ কাৰণে। তাতে অলপমান পানীতে তেল অলপ দিলোঁ আৰু নিমখ দিলোঁ, তাৰপিছত উতলাই দিছোঁ। তাৰপিছত এতিয়া স্পেগেটিখিনি তাতে বইল কৰি ল'ম আৰু স্পেগেটি বইল কৰিবৰ কাৰণে অলপমান টাইম লাগে। তাৰপিছত মই চিকেনখিনি মেৰিনেট কৰি লৈছোঁ। হালধি কিবা আদা আৰু লচুন পেষ্ট কৰা আছিলে আৰু অলপমান ভিনেগাৰো লগাই ল'লোঁ মেৰিনেট কৰিবৰ কাৰণে। চয়া চচ, জালুক গুড়ি কৰা আছিলে সেইটো অলপ লগাই দিছোঁ। চিকেনত জালুক লগালে ভাল লাগে যে, সেইকাৰণে অলপ মেৰিনেট কৰোঁতে দি দিছোঁ আৰু স্পেগেটিখিনি হৈয়ে গ'ল, সিজিলে আৰু কোমল হ'ল আৰু এতিয়া সেইখিনি অলপমান চালনী টাইপৰ বস্তুতে ওলাই লৈছোঁ পানীখিনি যাবৰ কাৰণে। এতিয়া মই চব্জি ৰেডি কৰা আছে। গোটেইখিনি কাটিয়ে থৈছোঁ আৰু ৰেডি কৰি ৰাখিছোঁ। এতিয়া তেল অলপ দি লৈছোঁ, চিকেনখিনি অলপ ফ্ৰাই কৰি লওঁ। লচুন সৰু সৰুকৈ কাটি থোৱা আছিলে সেইটো ফ্ৰাই কৰি দিছোঁ আৰু অলপমান কিবা পিঁয়াজো আছিলে অলপমান আৰু সৰু সৰুকৈ কাটি দিছিলোঁ। এতিয়া চিকেনখিনি অলপমান ফ্ৰাই কৰি লওঁ। অলপ ভালকৈ সিজি যোৱাকৈ ফ্ৰাই কৰি লওঁ আৰু পিঁয়াজ আছিলে পিঁয়াজটো ওপৰতে দি দিছোঁ আৰু নিমখ অলপ দি দিওঁ। লচুন আদা সেইবিলাক পিছা আছিলে সেইখিনি অলপমান দি দিছোঁ আৰু চয়া চচ দিয়া হৈ যে সেইকাৰণে হালধিখিনি দিয়া নাই আৰু বেছি ৰঙা হৈ যাব বুলি। আৰু জালুক পিছা আছিলে সেই জালুকটো লগাই দিলোঁ। এতিয়া চব্জি কাটি থোৱাখিনি লগাই দিছোঁ, গাজৰ, চিমলা মিৰ্চ আৰু বিলাহী আৰু বন্ধাকবি আৰু জলকীয়া, কেঁচা জলকীয়া কাটি থৈছিলোঁ সেইটো লগাই দিছোঁ। চিকেনৰ লগত চব্জিখিনি অলপ ভালকৈ ভাজি লওঁ মিলি যোৱাকৈ।
অলপ মিডিয়াম কিবাতে জ্বলিবলৈ দিছোঁ আৰু নহ'লে চব্জিখিনি জ্বলি যাব বুলি। একেবাৰে চিমো কৰা নাই বাৰু, নিসিজিব যে, অলপমান মিডিয়ামতে। অলপ টাইম ফ্ৰাই কৰিবলগীয়া হয় বাৰু, তেতিয়াহে সিজিব চব্জিখিনি অলপমান গলি যোৱাকৈ। চিকেন মছলা অলপমান লগাই দিলোঁ আৰু 1 চামুচমান। তাৰপিছতে স্পেগেটি নুডলছ সেইটো লগাই দিলোঁ। অলপ ভালকৈ মিক্স কৰি লওঁ। ইয়াত অলপমান চয়া চচ লগাই লওঁ। আৰু টমেটো চচ অলপ অলপ দি দিছোঁ আৰু বেছিকৈ নাই দিয়া। পাছত খাওঁতেও লগাই ল'ব পাৰিব, একো নাই। আপোনালোকে টিফিনতো দিব পাৰে, বাচ্চাবিলাক বহুত ভাল পায়। আৰু জলকীয়া খুন্দি থোৱা আছিলে আৰু গুড়ি জলকীয়া আৰু কিবা পিঁয়াজৰ পাতবিলাক অলপ অলপ কাটি দিছোঁ। গোটেইখিনি অলপ ধুনীয়াকৈ মিক্স কৰি ল'ম, ভাজি লৈছোঁ। আবেলি টাইমতো এনেই নাস্তা হিচাপেও খাব পাৰিব নুডলছখিনি। এনেই বাচ্চাবিলাকো ভাল পায়, চবেই ভাল পায় বাৰু, চবেই খাব পাৰে। আলহী আহিলেও খুৱাব পাৰিব বনাই মেলি। মোৰ স্পেগেটি নুডলছখিনি হৈ গ'ল ৰেডি। আপোনালোকে ভাল লাগিলে মানে লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব।